নমস্কাৰ, মই লিজা আপোনালোকৰ সকলোলৈকে নতুনকৈ মিনি ব্লগ এটিলৈ আৰম্ভণি কৰিছোঁ। বহুত দিনৰ মূৰত আকৌ এটি নতুনকৈ মিনি ব্লগ বনাইছোঁ দেই। এইফালে আকৌ মায়ে পকৰি বনাবলৈ যা যোগাৰ কৰি আছে। আজি মানে একদম পথাৰলৈ যাম। তাৰপিছত আকৌ এতিয়া জিমি এটা ঘৰলৈ আহিলোঁ। এজনী আকৌ জিমি, মা, আমি তিনিজনীয়ে মানে এতিয়া স্কুটিত যাম দেই। উপায় নাই ৰাইজ, তিনিজনীয়ে যাব লাগিব। এতিয়া আকৌ আহি পালোহিয়ে নহয়, স্কুটিত উঠা মাত্ৰকে মানে পালোহি আৰু। দুইজনী বাইক ভনীয়েকে এতিয়া মুচন্দি দি গৈ আছোঁ আৰু এজনী পিছে থাকি আহিলে। আজি আকৌ পৰীক্ষা আছিলে যে সেইকাৰণে। ইহঁত লোকৰ আকৌ এতিয়া ব্ৰেক টাইম হৈছে দেই। চাপানী লৈ একদম বহি আছে। মায়ে আকৌ আজি পকৰি বনাই নিছে নহয়। কবিৰ গোটেই ইমান ভাল পাইছে মানে চবে একদম খুজি খুজিহে খাইছে। পিছে এয়া আমাৰ পথাৰ নহয় দেই, মাহীহঁতৰহে পথাৰ। বাইকজনী ওচৰতে আছে যিহেতু অকণমানতো সহায় কৰি দিবই লাগিব। সেইবাবে আহিলে মায়ে আজি ধান কাটিবলৈ, লগতে চাহপানীও দিবলৈ। পথাৰলৈ আহিছোঁ যিহেতু অকণমান হ'লেতো ধান কাটিবই লাগিব ন। মোৰ আকৌ মানে ধান কাটিলে হাতে কাটে। তথাপিও ৰিল এটাও বনাওঁ বোলো, লগতে ধান অকণমানো কাটো। মই মানে মুঠাকৈ বান্ধিব নাজানো, তথাপিও কাটি কৰি তেনেকৈ থৈ আহিছোঁ আৰু। পিছত কোনে বান্ধিব। এতিয়া আকৌ ঘৰলৈ বুলি টালি টোপোলা লৈ একদম ওলালোৱে দেই। এই হাজমোলা বিধ বাৰু কোনে কোনে ভাল পায়। মই মানে দোকানত দেখি একদম নোলোৱাকৈ থাকিবই নোৱাৰিলোঁ। ৰাস্তাতে আকৌ জিমিয়ে দেখিলে নহয় আমলখি গছ, তাই একদম মানে ৰখিবই নোৱাৰিলে, ডাইৰেক্ট গৈ পাৰিলেগৈ আমলখি। ডাউকিডাল আকৌ মোকে মাৰিছিলে দেই আজি, মোৰ ফালে আহিছে একদম ডাউকিডালে। ঘৰলৈ আহি পালোহি আকৌ ভণ্টি মুখৰ আগতে ৰখি আছে। হাই দে কৈছোঁ, তাই আকৌ বাইহে দিছে। আকৌ মাক আনিবলৈ বুলি যাওঁ। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।